Hey guys, welcome to my Iron Farming YouTube channel. তো সকলোৱে মোৰ অন্য এটা ভিডিঅ' চাওক। মই এই লোকেল মুৰ্গীখিনি পালন কৰিছোঁ বা কি ঔষধ ব্যৱহাৰ কৰিছোঁ, দানা কেনেকৈ দিছোঁ আৰু পানী কি মই বেক্টেৰিয়াৰ পৰা বচাবলৈ মই কি ঔষধ ব্যৱহাৰ কৰিছোঁ বা কেনেকৈ খাবলৈ দিছোঁ আৰু প্ৰত্যেকদিনে মই কেনেকৈ এই লোকেল মুৰ্গীখিনিক পালন কৰি আছোঁ। তো সকলোবোৰ A to Z সকলো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। কোনো ধৰণৰ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ আপোনালোকে চাই যাব গাইছ। তো প্ৰথম আপোনালোকে যদি মোৰ এই ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাইছে গাইছ আপোনালোকে, তো মোৰ এই RL ফাৰ্মিং ইউটিউব চেনেলটো আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব। যাতে প্ৰতিটো ভিডিঅ' লোকেল মুৰ্গী আপোনালোকৰ ওচৰলৈ যায় গাইছ। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে এটা লাইক কৰি দিব গাইছ। তো গাইছ আজি প্ৰথম মই দানা দি আছোঁ চাওক গাইছ। তো সকলোৱে মই লোকেল মুৰ্গীখিনি বৰ্তমান মই ডাঙৰ লোকেল মুৰ্গীখিনি 2 দিন হৈছেগৈ গাইছ, আৰু সৰুখিনি মোৰ এসপ্তাহমান হৈছে গাইছ। তো সকলোৱে মই লোকেল মুৰ্গী চাওক বহুত জলদি ডাঙৰ হয় গাইছ। বৰ্তমান মই কিনা দানাটোৱে খুৱাইছোঁ, খালি চাউলো খায় সিহঁতে, মানে সৰুখিনি চাউলখিনি খাব পৰা হোৱাগৈ নাই। তেনেকৈ মই মানে সিহঁতক চাউলটো ইমান এটা ব্যৱহাৰ কৰা নাই, এই দানাই দি আছোঁ। চাউল দিওঁ মাজে সময়ে অকণমান। তো আপোনালোকেও এই লোকেল মুৰ্গীখিনি আনক, আৰু 40ৰ ভিতৰত আৰু 40 আৰু 45ৰ ভিতৰত আপোনালোকে পাই যাব গাইছ। তো গাইছ আজি ভিডিঅ'টো ইমানেই, পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম।